Hey dosto, welcome back to my YouTube channel Pranjit Vlog. তো dosto মই মানে বহুত দিন vlog সব দিব পৰা নাই মানে আজি এটা নতুন ভ্লগলৈকে স্বাগতম জনালো আপোনালোকক মই আজি ইছু খেতিত তো বলক dosto আমি ভিডিওটো আৰম্ভ কৰো আৰু মাঘ বিহু আহি পালে আৰু মাঘ বিহু পুৰা নতুন বঢ়িয়া vlog পাই যাব আপোনালোকে আৰু এই আৰু খেতিত যাম তো KTM তো আছে মোৰ বলক এটা থাকক মই যাই আছো মানে খেতিত যাব লাগিব না এই তাতে আছে এইবিলাক সকাম আমাৰে খেতি এইবিলাক দেখাই আছো ৰ'ব আপোনালোকক এইফালে বেহাৰ আছে এইবিলাক বেহাৰ ভিতৰত যাই আছো মানে বলক এইবিলাক সব মানে খেতিও কৰিছো আমি এইবিলাক সব গছৰ টুম্বিটো নদীটো দোস্ত চাওক মজা নদীটো এইটো এই ভুটানৰ পৰা আহিছে মানে এইটো আমি গা ধুও ইয়াত মানে এতিয়াতো ঠাণ্ডা এতিয়া নদী গৰমৰ দিনত মানে গা ধুব পাৰি ইয়াতে এইফালে সব সৰিয়হৰ খেতি মানে ৰুইছে হোৱা নাই এতিয়ালৈকে এইফালে আছে আৰু এইফালে চাওক বিন আছে এইফালে সব খেতি দেখাইছো মই আৰু মই আপোনালোকক এটা বস্তু দেখাইছো মানে সৰু খেতি কৰিছো মই এইফালে চাওক এইবিলাক কি দেখিছেনে আপোনালোকে এইফালে চাওক মানে পালেং সৰু কৰিছো আৰু খেতি এইফালে লাই আৰু এইফালে বেঙেনা ৰুইছো চাওক বেঙেনা আৰু ধনিয়া আৰু এইফালে হল ডাঙৰ কবি খেতি আৰু এইফালে আছে মটৰ চাই হওক কিবা হৈছে এইফালে দস্ত মটৰ খেতি আছে এইফালে মটৰ এইটো বেঙেনা খেতি আৰু এই কবি জ্বালা চালা এইবিলাক আছে আৰু মানে এইফালে চাওক কবি আৰু এইফালে কবি আছে এইফালে ডাঙৰ হৈছে অলপ কবি বেঙেনা লাউ বহুত কিবা কিবি আছে এইটো মূলা আছে বেঙেনা এইফালে চাওক খেতি বস্তু দুপৰীয়া হৈ গৈছে বেছি সময় থাকবা নালগে মানে এতিয়া আমি যাওঁ চেণ্ডেল মানে থৈ দিছিলোঁ বস্তু মোৰ এটা কথা মনত পৰিছে মানে এই ধনিয়া যে মই বেছি চিটিয়া নাই মানে অলপমান ডাঙৰ হৈছে সেইকাৰণে মই অলপমান ধনিয়া লৈ যাওঁ মানে এইফালে চাওক ধনিয়াকেইটা মই মানে লৈ যাওঁ মানে ধনিয়া ৰ'ব মই হেৰি কৰি আছোঁ পিছত সেই দস্ত ফাইনেলি লৈ এইখিনি ধনিয়া মানে অলপমান দেৰি হৈ গৈছে মানে সেইকাৰণে মানে দেখাব পৰা নাই আপোনালোকক এইটো ধনিয়া মানে বেছি হোৱা নাই আৰু ধনিয়া হ'লেও মই আজি অলপমান নিব আহিছোঁ আৰু চাওক মোৰ চাইকেলটো বাছে নাই আৰু দুপৰীয়া হ'ল না মানে নদীৰ ওপৰত থকাটো ইমান ভাল নহয় মানে এইটো ধনিয়া এইটো আছে মোৰ কেতিয়া ভাগৰ লাগিল তাৰ পৰা দৌৰি আহিছোঁ তাৰ পৰাই তো বলক লেটছ গো আৰু দস্ত মই মানে ঘৰত যে আপোনালোকক লগ পাই আছোঁ মই মানে এটা হাতেদি এই আৰু তাত যে মোবাইল কণ্ট্ৰল কৰিব নোৱাৰোঁ তো ইমানতে সামৰিলোঁ মই ভিডিঅ'টো যদি ভাল পালে ৰ'ব ইয়াতে কৈ দিওঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব চেনেলটোত নতুনকৈ যদি কাবাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বাই খাওক ধুনীয়া খাব নেকি খাওক বাই